হেল্ল' নমস্কাৰ গুড ইভিনিং সন্ধিয়া হ'ল এতিয়া মই দোকানত ৰখি আছোঁ আৰু মই বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ কিয়নো মোৰ বহুত ডাঙৰ কাম হৈ আছিলে আপোনালোকে গম পাব কি কৰি আছিলোঁ মই এতিয়া নকওঁ আৰু একেবাৰে মই ভিডিঅ' হওক বা ফটো একোৱে দিয়া নাই যিহেতু একেবাৰে সময় নাই দিবলৈ আৰু মোৰ ভালো লগা নাছিলে মনটো সেইকাৰণে ভিডিঅ' চিডিঅ' একেবাৰে দিয়া নাছিলোঁ আৰু মোৰ আগৰ ফেচবুক পেজটো বেয়া হ'ল ক'ব লাগিব অকল ইছ্যু দেখাই আছে আৰু একো ফলোৱাৰ্ছ বা যিকোনো একো নবহা হ'ল সেইকাৰণে মই এতিয়া নতুন পেজ এখন খুলি লৈছোঁ দীপালী নিঅ' বুলি দীপালী পেগু নিঅ' বুলি খুলি থৈছোঁ আপোনালোকে সকলোৱে ফ'ল' কৰি দিব চাব আৰু মই এতিয়া নতুন যোনটো খুলিছোঁ ইয়াতে ভিডিঅ' বা ফটো দিবলৈ চেষ্টা কৰিম মই পুৰণাটো নিদিওঁ যিহেতু এইটো মোৰ দি একো কামেই হোৱা নাই সেইকাৰণে ইয়াত মই নতুনকৈ কালি খুলি ল'লোঁ আৰু ইয়াতে আজিৰ পৰা ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ আৰু মোৰ ভাল খবৰ আহি আছে ভাল হ'বনে বেয়া হ'ব নাজানো আপোনালোকক জনাম কি খবৰ কিছুমানেতো জানিব বাৰু এতিয়ালৈকে মই কোৱাও নাই আজিলৈকে আৰু 12-11 তাৰিখে আপোনালোকে গম পাই যাব 11 তাৰিখে মই দিব নোৱাৰিলোঁ 12 তাৰিখে আপোনালোকক জনাম কি হয় কি কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ বা সময় হোৱা নাছিলোঁ আৰু এইবাৰ বিহু কেনেকুৱা গ'ল একেবাৰে নাজানিলোঁ মই কেনেকৈ গ'ল মই একেবাৰে খবৰে নাই একেবাৰে বহুত ব্যস্ত হৈ আছিলোঁ আৰু একেবাৰে ভিডিঅ' চিডিঅ' একেবাৰে বনোৱা নাই ৰিলচো নবনালোঁ বিহু বুলি নাচিলোঁ এবাৰ